লাভৰ ক্ষেত্ৰত এটাই বস্তু মোষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো আণ্ডাৰষ্টেণ্ডিং আৰু আপোনাৰ বিশ্বাস। এই মোৰ ক্ৰাছ, এই মোৰ সকলো, এই মোৰ জীৱন সংগী আৰু মৃত্যুলৈকে এই থাকিব। গুড নিউজ। গুড নিউজ না এইটোতো সকলোৰে কমন কুৱেশ্যন। বিয়াৰ পিছতে যে প্ৰধান কামটো হৈছে ল'ৰা ছোৱালী জন্ম দিয়াটো। কিছুমানৰ মতে হয় বিবাহৰ পিছত ল'ৰা ছোৱালী জন্ম দিব লাগে। স্কিন কেয়াৰ কৰিবা, মই বেবী ক্ৰীম শুই যাওঁ কলেজত আহি আকৌ গা চা ধুই বেবী ক্ৰীমে শু আৰু মানে আৰু বেলেগ ফালে গুচি যায়। তাৰপিছত আৰু ঠাণ্ডা হয় লাহে লাহে। মানাবাতিত আৰু ময়ে লাগব কাৰণ ময়ে ভুল কৰো। আগে কোনে সৰু হয়? আগে এই হ'ব লাগে ছোৱালী হয় আগে সৰু হয়। কি কম আৰু গাইজ ফেভৰেট কথাটো বেলেগ ফালে লৈ গৈছি। মই বেলেগক চাম বুলি বেলেগক বিয়া পাতিম বুলি এই মোৰ লগত পুৰা আৰু চিপকি গৈছি। একো নহয়। তাৰপিছত ৰাতিৰ খানা কেতিয়াবা বনাই মই কওঁ মোৰ লেখা কাম আছে, লেখা কাম নাথাকিলেও লেখা কাম থাকা বুলি কওঁ, তেতিয়া অলপমান বেছি বেয়া লাগে। আজি ৰিয়েলটো ওলাই পৰিল। তুমি নহয় লেখা কাম নহলেও লেখা কাম থাকা বুলি কওঁ। তেতিয়া তুমি বনাবি। আজিৰ পৰা গম পালো লেখা কাম থাকা বুলি ওলাও মই আৰু বিশ্বাস নকৰো তাইক। আৰু যিহেতুকে মই ফেফাৰি বুলি মাতো, তাইও কিবা এটা ৰিয়েকশ্যন হিচাপত মোক ফেফাৰৰ নাম দি দিছে। একচুৱেলি কি বুলি ক'ম, তাই মোৰ লগত কাজিয়া কৰি নিজে সৰু হৈ যায়, সেইটোৱে মোৰ বহুত বেছি ভাল লাগে। মোৰ কাৰণে এই মোক দামী উপহাৰ বুলি ক'ব গ'লে কি দিছে মোৰ কাৰণে এই সকলো। এতকে মোৰ কাৰণে দামী উপহাৰ একোৱেই নাই গাইজ। এই মোৰ কাৰণে সকলো, এই মোৰ লাইফত আহিছে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ উপহাৰ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে। আজি আমাৰ Q&A চেলিব্ৰিটিজৰ তৃতীয়টো এপিছডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ তৃতীয়টো এপিছডত কোন আছে আপোনালোকে গমেই পাইছে থাম্বনেইল চাই। আমাৰ সকলোৰে মৰমৰ ফেফেৰা ফেফেৰি। আমাৰ মাজত এয়া সকলোৰে মৰমৰ ফেফেৰা দাদা আৰু ফেফেৰি বা। থেংক ইউ ইমানখিনি কষ্ট কৰি ইমান দূৰৰ পৰা অহাৰ কাৰণে আৰু আমাক ইনভাইট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আমি সকলোৱে অৱগত, আমাৰ লগতে গোটেই আমাৰ অসমবাসী অৱগত, বৰ্তমান যিটো এটা বহুত বেদনাদায়ক চিটুৱেশ্যন হৈ গ'ল আৰু তাত সকলোৱে আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে চামিউলৰ আত্মাৰ সদগতিৰ লগতে চামিউলৰ ফেমিলিক ওপৰৱালাই হৃদয়ত বৰখাস্ত কৰক, তাকত দিয়ক যাতে তেখেতসকলে ন্যায়ৰ কাৰণে আৰু যুঁজিব পাৰে। তেখেতসকলৰ লগতে আমিও যুঁজি যাম যেতিয়ালৈকে ন্যায় নাপায়। তো তেখেতসকলৰ ঘৰত মই গৈছিলোঁ আৰু আমাৰ লাভ ষ্টৰি দিয়াৰ কথা আছিলে আমাৰ মানে ৰিচেণ্টলি 10K হোৱাৰ পিছত, আৰু তাৰ কাৰণে খুবেই দুখিত, কিয়নো এনেকুৱা চিটুৱেশ্যনত মই লাভ ষ্টৰিটো দিব পৰা নাই। তাৰ কাৰণে আকৌ কৈছোঁ চৰি। এতিয়া মোৰ নেক্সট ইউটিউবত ভিডিঅ'টো আহিব লাভ ষ্টৰি। তো চামিউলৰ ঘৰত যোৱা ভিডিঅ'টো মই আজি আপলোড কৰিছোঁ। আপোনালোকে মোৰ অফিচিয়েল ইউটিউব চেনেলত গৈ পেলাই চাব পাৰে জেৰি উইথ এছকে। তো এতিয়া আমাৰ কুৱেশ্যনবিলাক ষ্টাৰ্ট হ'ব। আমাৰ আজিলৈ কুৱেশ্যন কৰিব, আমি আমাৰ উত্তৰবিলাক দি যাম। প্ৰথমতে আমি আনকমন কুৱেশ্যনবিলাকৰ এনচাৰ দিবলৈ চেষ্টা কৰোঁ। তো প্ৰথমটো কুৱেশ্যন হৈছে কিং চুলতান 91 নামৰ ল'ৰা এজনে কৰিছে। সালাম দা ফাৰ্ষ্ট লাভ ছাকচেছফুল হৈছে নে ছেকেণ্ড লাভ ছাকচেছফুল হৈছে? লাভৰ ওপৰত অলপ মটিভেশ্যন লাগে। অ'কে, ইটছ এ ইণ্টাৰেষ্টিং কুৱেশ্যন। ল'ৰা মানুহ অকণমান থাকেই আৰু মানে বিয়াৰ আগত মই অনেষ্ট মানে মিছা কথা নহয়, সঁচা কৈছোঁ। তো অকণমান ফ্লাৰ্টিং কৰিছিলোঁ আৰু বাহিৰত যিহেতুকে আছিলোঁ, এনে কথা চথা পাতিছিলোঁ, ঘূৰা ফুৰা কৰিছিলোঁ, কিন্তু ইমান ক্ল'জ নাছিলোঁ। কিন্তু এই লগত মোৰ ট্ৰু লাভ হৈছিলে আৰু এই ট্ৰু লাভ হোৱাৰ কাৰণে আজি চাগে মই জীৱন সংগী হিচাপে মোৰ লগত আছে আৰু ইনফাৰেঞ্চত থাকি যাম নমৰালৈকে, হয়নে? আৰু লাভৰ ক্ষেত্ৰত কিনো ক'ম, লাভৰ ক্ষেত্ৰত এটাই বস্তু মোষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো আণ্ডাৰষ্টেণ্ডিং আৰু আপোনাৰ বিশ্বাস। এই দুটা বস্তু যদি আপোনালোকৰ মানে ৰিলেশ্যনশ্বিপত ভৰ্তি থাকে, তো সেই ৰিলেশ্যনশ্বিপটো ছাকচেছ হোৱাটো বহুত জৰুৰী। আৰু ৰেচপেক্ট, তাৰ মাজতো ৰেচপেক্টটো লাগিব। এইখিনি। তো ছেকেণ্ড কুৱেশ্যন আহিছে আদা খান 9139, পলাই বিয়া হৈছে নে বিয়া পাতি আনিছে? তুমি কোৱা। কি লৈ আহিছে কাৰণে মই আহিছোঁ। তো একচুৱেলি আমাৰ বিয়াখন দুটা পক্ষৰ মানে ফেমিলিৰ পৰা ঠিকে আছিলে, দিয়া থোৱা হৈছিলে। তো অকণমান কিবা এটা মানে কেজাং লাগিল, যাৰ পৰিপ্ৰেক্ষিতত আমি মানে ইজনে সিজনে গুচি যায় বিয়া পাতিব লগা হ'ল আৰু এইটোৱে আৰু। তো থাৰ্ড কুৱেশ্যন ৰিয়েল আতৱাৰ আলম, ফেভৰেট মোবাইল কি আৰু ফেভৰেট বাইক কি? ফেভৰেট মোবাইল আইফোন, আৰু বাইক মানে আৰু কি যোনটো ভাল লাগে শুনছি আৰু। ফেভৰেট মোবাইল ফেভৰেট লগত আছে, ফেভৰেট তামাম ভাল পায় একচুৱেলি। আৰু মই লৈছোঁ আইফোনটো ভিডিঅ'ৰ কাৰণে। আৰু ফেভৰেট বাইক বুলি ক'ব গ'লে আজি এখন মোৰ ওচৰত আছে, যিটো টাইমত বহুত ট্ৰেণ্ডিঙত আছিলে, সেইটো কাৰণে মোৰ ড্ৰিমো আছিল, সেইটো লৈছোঁ আৰু এদিনতে লৈছোঁ সেইখন।
তাৰ EMI দি লৈছো বাৰু ইমান টকাৱালাও মই নহয় EMI দি লৈছো এতিয়া মোৰ এটা বেলেগ ড্ৰিম আছে যেতিয়া ল'ম তেতিয়া আপোনালোকে দেখা পাব নিশ্চয় ভিডিঅ'ৰ জৰিয়তে আৰু বাইকখন হৈছে KTM RC 200 বহুতৰে ড্ৰিম বাইক বৰ্তমান মানে ফেব্ৰুৱাৰী অলপ বাট প্ৰব্লেম পাই সেইটো কাৰণে মাজতে দিগবৰ কাৰণে কৈছিলো ভিডিঅ' বনাইছিলো যেতিয়া কাষ্টমাৰে সুধে দাদা কিমান লাগিব তেতিয়া আকৌ মনটো কচাই দিও নিবিকুৱে নেকি আকৌ দুবাৰ মান তেনেকা হৈছে মোৰ মানে বিকিম বুলি কও আকৌ বিকা নাই এতিয়া আৰু নিবিকো আৰু থাকক কেইবছৰ বাৰু ঠিক আছে নেক্সট কোৱেশ্চন I am Babli 07 ফেভাৰিট বাহিৰে বেলেগ ভাল লগা তোমাৰ ক্ৰাছ আছে নে কবা কি সঁচা কথাই কৈ আছা ফেভাৰিট বাহিৰে মোৰ বেলেগ ক্ৰাছ গাইজ কোনো নাই বৰ্তমানকলৈকে আৰু আগকলৈকেও নাথাকে এই মোৰ ক্ৰাছ এই মোৰ সকলো এই মোৰ জীৱন সংগী আৰু মৃত্যুলৈকে এই থাকিব তো এই গম পাই আমি ভিডিঅ' দেখা পাই থাকো এই গম পাই সেইকাৰণে জাষ্ট অকমান ধেমালি কৰিছে নেক্সট কোৱেশ্চন লুনা মেকআপ আৰ্টিষ্ট জেৰি সিস্টাৰ তুমি স্কিন কেয়াৰ কৰা নে আৰু কি কি প্ৰডাক্ট ইউজ কৰা আৰু কি খোৱা কৰিছা অলপ শকত হৈছা জনাবা তেনেকে মই স্কিন কেয়াৰ নকৰো টাইমে নাপাওঁ স্কিন কেয়াৰ কৰিবা মই বেবী ক্ৰীম শুই যাওঁ কলেজত আহি আকৌ গা চা ধুই বেবী ক্ৰীমে শুও আৰু কি খাই ভাল পাওঁ মই ভাল পাওঁ বিৰিয়ানী KFC পিজ্জা বাৰ্গাৰ চিকেন পকৰা এইবিলাক খাই ভাল পাওঁ ভাত যেটো বস্তু তাইৰ কাৰণে একদম ডক্টৰে এভয়েড কৰিব দিছি সেইটো বস্তুই তাই বেছি ভাল পায় আৰু তাই সঁচা কথাই কৈছি মেকআপ বুলি ক'ব গ'লে বেবী ক্ৰীম তাত বাহিৰে আকৌ নকৰে সেইটো মোৰ কাৰণে একচুয়ালি বহুত বেছিয়ে ভাল হৈছে বহুত টকাৰ আহি হৈছে কাৰণ কসমেটিক্যাল বস্তুটো জানাই দাম কিমান আপোনালোকে জানে যিয়ে কোৱেশ্চন কৰিছে তেখেতেও জানে তো সেইটো কাৰণে মোৰ বহুত বেছি ভাল হৈছে আৰু শকত কি শকত দেখছি মই গম পোৱা নাই তাই হিনাইছে অলপ অসু হৈছিল সেইটো কাৰণে তো দোৱা কৰিব সবে অকমান চেহাৰাটো যাতে ভাল হয় মানে নেক্সট কোৱেশ্চন ইৰশাদ JR7 মানে এটো মোৰ ভাইটি হয় দাদা আৰু বাইদেউ যেতিয়া কাজিয়া লাগে তেতিয়া কাৰ বেছি খং উঠি থাকে আৰু কাক বেছিকৈ দুখ দিয়ে লাষ্টত কোনে সৰু হৈ যায় খংটোন আমাৰ দুটাৰে উঠে প্ৰথম তাৰ পিছত একদম যাই পেলাই ইগনিং পায় আৰু মানে আৰু বেলেগ ফালে গুচি যায় তাৰ পিছত আৰু ঠাণ্ডা হয় লাহে লাহে মানাবাটো আৰু ময়ে লাগব কাৰণ ময়ে ভুল কৰো অবিয়াসলি মনে মানাব লাগব কাৰণ মই জেনুইন মানে এটা লজিক থাকবা লাগব ক্লু থাকবা লাগব যেটো মই ভুল কৰিম তেতিয়া মই অবিয়াসলি তাইক কাৰণে সৰু হম তাইক মানাব চেষ্টা কৰিম মই উইদাউট ৰিজন মানে কাজিয়া নকৰো আৰু কৰবা চেষ্টাও নকৰো আগে কোনে সৰু হয় আগে এই হ'ব লাগে সোৱালি হয় আগে সৰু হয় কি কম আৰু বিশ্বাস কৰিব পাৰ না সৰু হ'ব লাগে কাম কৰে যি মানে মই কাজিয়াটো আৰম্ভ কৰে এনে কথা তাৰ পিছত মই সৰু হ'ব লাগে কাজিয়া কৰি কি আজি ইমান ভাল পাই নাজানা এটো সব সোৱালিৰে এনেকুৱা অলপমান প্ৰবলেমটো আছে বাকি নেক্সট কোৱেশ্চনৰ ফালে যাও নেক্সট কোৱেশ্চন আছে ৰাজা 78 দাদাৰ ফেভাৰিট গেম কি মোৰ ফেভাৰিট গেম ৰিয়েলত ক'ব গ'লে ক্ৰিকেট ফুটবল এই দুটাই আৰু নেক্সট কোৱেশ্চন এটা আহিছে ফাৰানা নামৰ ছোৱালীজনী কৰিছে বহুত দীঘলকৈ কৰিছে হেল্ল' ভাইজান আৰু বৌ মোৰ কোৱেশ্চন হ'ল ইউটিউব ইনষ্টাগ্ৰাম আৰু লাইভটো কেনেকৈ বেলেঞ্চ কৰি আছা বায়ে ঘৰ আৰু পঢ়াৰ লগত আপোনাৰ লগত ভিডিঅ' বনাই এণ্ড আপুনি ইমান ৱৰ্কলোডৰ পিছতো কেনেকৈ ইমান এনাৰ্জেটিক গুড ভাইবছৰ ভিডিঅ'বোৰ প্ৰেজেণ্ট কৰিব পাৰে অ'কে ফাৰহানা বহুত ভাল এটা কুৱেশ্যন কৰিছে এনেকা কুৱেশ্যন কৰিলে একচুৱেলি আমাৰো ভাল লাগে কৈও ভাল লাগে এটা মটিভেশ্যন মানে কিবা এটা ফিল হয় মানে এটা ভাল কাম কৰিছো তো ক'ব গ'লে বিয়াৰ আগত ল'ৰা মানুহৰ লাইফষ্টাইল ল'ৰা বুলি নহয় ল'ৰা ছোৱালী দুটাৰে লাইফষ্টাইলটো বেলেগ থাকে বিয়াৰ পিছতো বেলেগ থাকে তো আমি সেই বস্তুটো আমাৰ মাজত মানে অকণমান ব্যৱধান হ'ব দিয়া নাই যদিও হ'ব দিয়া নাই কিন্তু 10% হ'লেও হ'বই 100ৰ ভিতৰত 10% হ'লেও চেঞ্জ হ'বই তো সেইটো মানে হোৱাটো হ'বই আৰু বাকি আমাৰ যেটো ৰিয়েল লাইফত ধৰিলো তাই এনে থকাতকে মই যেটোকে তাৰ বয়স কম বুলি ক'লে আৰু 22 বছৰ চলি আছে বৰ্তমান না তো বয়সো কম আৰু তাই বিএ পাছৰ লগতে সেইটো কাৰণে মই ঘৰত এনে যেটোকে থাকবা দিয়া নাই মোবাইল পিটিকি থাকবা দিয়া নাই জিয়া নামত তাইক এডমিশন দিলো ৰিসেন্টলি আৰু মই ডিউটি কৰো ডিউটিৰ পৰা ফ্ৰী থাকি পেলাই যিখিনি টাইম পাও ভিডিঅ'ত আমি টাইম দিও যাতে আমি আমাৰ লগতে বেলেগকো সহায় ৰাখব বিচাৰো অকমান আমি যেতিয়া বেলেগে আজিৰ ভিডিঅ'ৰ কাৰণে কিছুমানে কমেন্ট কৰে ইমান ধুনীয়া লাগে তোমালোকে কেনেকে ইমান এটা ভাইবছ দেখাব পাৰা সো হেবিলাক বস্তু আমাৰ কাৰণে এটা কি মানে গুড ভাইবছ এটা মানে ভাল মোমেন্ট তো সেই মোমেন্ট গিলা কাৰণে আমি আমাৰ উৎসাহ পাও আৰু তাতকে আমি বেছি কৰিবৰ কাৰণে চেষ্টা কৰো এখিনি আৰু কোৱা তুমি কেমান ষ্ট্ৰাগল কেনেকে কৰিব পাৰা হেমান ৰাতিপুৱা উঠি কলেজত যাওঁ আহি আকৌ আজি ভিডিঅ' বনাব আহিলো ঘৰত থাকিলে ভাত টোপনি মাৰো ভাত খাই তাৰপিছত ৰাতিৰ খানা কেতিয়াবা খাবাৰ বনাই মই কওঁ মোৰ লেখা কাম আছে লেখা কাম নাথাকিলেও লেখা কাম থাকা বুলি কওঁ তেতিয়া অলপমান বেছি বেয়া লাগে আজি হলে ৰিয়েলটো ওলাই পৰিল তুমি ন লেখা কাম নহলেও লেখা কাম থাকা বুলি কওঁ তেতিয়া তুমি বনাবি আজি পৰা গম পালো যেতিয়া তুমি লেখবা দিল্লীত থাকা কাম
লেখা কাম থাকা বুলি হ'লেও মই আৰু বিশ্বাস নকৰো মোৰ যোনদিনা আৰু বনাবাৰ মন নাযায় সিদিনা আৰু বেছিকে কওঁ মোৰ আজি বহুত লেখা কাম আছে এনে হ'লেও বহি থাকিম কিন্তু আৰু লেখা কাম একচুৱেলি থাকে যিহেতুকে নাৰ্ছিং এডুকেশ্যন কৰি আছে তো তেনেস্থলত মই যিমানখিনি পাৰো হেল্প কৰোঁ তাই যদি ৰন্ধা বঢ়াটো ব্যস্ত কৰোঁ আকৌ লেখা কামো তো ইমানখিনি মেনেজ কৰিব নোৱাৰিব সেইটো কাৰণে মই যিমানখিনি পাৰো সহায় কৰোঁ আৰু তো থেংক ইউ ফাৰহানা তো নেক্সট কুৱেশ্যন ফাৰহান আঞ্জুম 07 মান্থলি ইনকাম কিমান তেওঁলোকৰ তো মান্থলি ইনকাম বুলি ক'ব গ'লে আমি আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা সিমান এটা এক্সপেক্টেশ্যন নাই আমি এক্সপেক্ট কৰা নাই যে ছ'চিয়েল মিডিয়াৰ পৰা আমি আৰ্ণ কৰিম কিবা কৰিম জাষ্ট বিকজ অফ আমি আমাৰ লাইফটো অকণমান এনজয়মেণ্ট হিচাপে আমি ছ'চিয়েল মিডিয়াত ব্যস্ত থাকোঁ আৰু মোৰ যিহেতুকে জব কৰি আছোঁ তাৰ পৰা 30+ আৰু চেলাৰীটো কৈ দিছে মইতো ভাল লাগিছে কিন্তু বেলেগ কোনে বহুতে ক'ব নিবিচাৰে চেলাৰীটো 30+। ঠিক আছে নেক্সট কুৱেশ্যন ৰোহিতিয়ান ধ্ৰুৱ তেওঁলোকৰ ভিডিঅ' বনোৱা চ'ৰ্চটো কেনেকৈ আহিল আৰু এটা বেষ্ট ৰিলেশ্যনশ্বিপৰ বাবে কোনটো বস্তু জৰুৰী আৰু এটা এডভাইচ লাগে মানে বেষ্ট ৰিলেশ্যনশ্বিপৰ কাৰণে মই অলৰেডি এটা কুৱেশ্যনত মানে দুটামান কথা ক'লোৱে যদি ভিডিঅ'টো চাই আছে নিশ্চয় গম পাই আছে বেষ্ট ৰিলেশ্যনশ্বিপ হ'ব গ'লে ইজনে সিজনক ৰেচপেক্ট কৰাটো তো ৰেচপেক্টটো বহুত ডাঙৰ বস্তু তাৰোপৰি আণ্ডাৰষ্টেণ্ডিং আৰু বুজাবুজি আণ্ডাৰষ্টেণ্ডিং মানে হৈছে বুজাবুজি ইজনে সিজনক বুজা ইজনে সিজনক ৰেচপেক্ট কৰা আৰু বিশ্বাস বিশ্বাস এইকেইটা বস্তু যিটো ৰিলেশ্যনশ্বিপত থাকিব সেইটো ৰিলেশ্যনশ্বিপ ছাকচেছফুল হোৱাটো মানে বহুত সহজ হৈ পৰে ছাকচেছফুল হোৱাটো আৰু ছাকচেছ হোৱা নোহোৱা সেইটো বাৰু ওপৰৱালাৰ হাতত যিমান ষ্ট্ৰাগল নকৰিলেও কিছুমান ৰিলেশ্যনশ্বিপ ব্ৰেক হৈ যায় সেইটো আৰু ওপৰৱালাৰ হাতত বাট আমি আমাৰ হাতত যিখিনি থাকে আমি সেইখিনি চেষ্টা কৰিব লাগিব ছাকচেছফুল হোৱাৰ কাৰণে হয় কি নহয় যিটো মই তোমাৰ কাৰণে বহুতখিনি কৰিছোঁ সেইকাৰণেতো কৈছোঁ আৰু কিবা আছিলে নেকি কুৱেশ্যনটোত তেওঁলোকৰ ভিডিঅ' বনোৱা চ'ৰ্চটো কেনেকৈ আহে ভিডিঅ' বনোৱা চ'ৰ্চটো মোৰ আগৰ পৰা এটা পেচন আছিল অকণমান এই বাইক চাইক চলাই ভাল পাওঁ বা ভিডিঅ' চিডিঅ' কৰি মানে প্লেনিং আছিল কৰা নাছিলোঁ কিন্তু যেতিয়া মই মাজুলীত গ'লোঁ তাতে যাই কেনে অকণমান মাজুলীৰ পৰিৱেশটো একদম গাঁৱলীয়া না ভাল লাগিছিল তো তাতে যাই কেনে অকণমান ভিডিঅ' চিডিঅ' কৰা ষ্টাৰ্ট কৰিলোঁ তেতিয়াই তাতে যাই ইউটিউব ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তাতে চব গোটেইখিনি যদিও ইনষ্টাত আগৰ পৰাই আছিলোঁ কিন্তু ভিডিঅ' তেনেকৈ দিয়া নাছিলোঁ এনে ফটো চটো শ্বেয়াৰ কৰোঁ তো তাৰ পৰাই আৰু ভাল লাগিল এটা সেনেকে ভিডিঅ' বনাই দিলোঁ সেই ভিডিঅ'টোত বহুতে কমেণ্ট দিলে তো তাৰ পৰা অকণমান উৎসাহিত হ'লোঁ মটিভেশ্যন পালোঁ সেনেকৈ আৰু বনাই এতিয়া মোৰ জীৱন সংগী আহি গ'ল মানে ফেফেৰি যাক মই মনোভূতি বুলি মাতো মৰমতে ফেফেৰি বুলি মাতো তো এতিয়া আৰু তাইও অলপ এইবিলাকৰ প্ৰতি খুব ৰিলছ মেকাৰ মানে মই ইমান ৰিলছ নবনাইছিলোঁ এই মানে মোক ৰিলছৰ কাৰণে পাকৈত বনাই দিছে থেংক ইউ আজি এতকৈ মই বেছি ভাল কাম না তো নেক্সট কুৱেশ্যন মিৰ্জাপুৰ 2K23 হোমটোৰ লাগে হোমটোৰ নিশ্চয় আমাৰ ইউটিউব চেনেলত পাব আমি সময়ৰ কাৰণে দিব পৰা নাই আমি দিম বুলি আগৰ পৰা ভাবি আছিলোঁ তো ৰিচেণ্টলি পাব আগতে আমাৰ লাভ ষ্টৰী দিব লাগিব গাইজ বহুত ৱেইট কৰিছোঁ আমাৰ ফেন ফলোৱাৰ্ছখিনি লাভ ষ্টৰীৰ পিছত আমি হোমটোৰ দিম তো নেক্সট কুৱেশ্যন ইটছ মি ৰাহুল খান সিহঁতৰ মা দেউতা আছেনে নাই আছে আম্মা আব্বা ভাইটি আছিল বিয়া হৈছে তাৰপিছত ভাইটি এজন আছে তো এইটো কুৱেশ্যন কৰিলে মোৰ অকণমান দুখো লাগে অকণমান মানে ভালো লাগে একচুৱেলি দুখ সেইকাৰণে লাগে মোৰ দেউতা মই বহুত সৰু থাকোঁতে ক্লাছ 4 থাকোঁতে ঢুকাইছিলে যদিও ঢুকাইছে মোৰ মনত মোৰ দিলত সদায় থাকিব মোৰ বাবা আৰু ভাল এইকাৰণে লাগে বাবা যদিও নাই বাবাৰ দুৱা আছে কাৰণে আমি আজি ইমানখিনি এচিভ কৰিব পাৰিছোঁ বাবাৰ দুৱা থকাৰ কাৰণে যদিও লগত নাই ওপৰৰ পৰা নিশ্চয় চাই আছে তো যদি থাকিল হয় লগত আৰু বেছি বাবা হেপী হ'ল হয় আমি যিখিনি মানে বৰ্তমানলৈকে কৰিছোঁ তো এইখিনিয়ে আৰু আপোনালোকে গমেই পায় আল্লাহৰে হুকুম তো নেক্সট কুৱেশ্যন নাজিয়া আজিজ ভাইজানৰ ফেমিলিত কোন কোন আছে বৌৰ বাহিৰে আৰু বৌৰ BSc নাৰ্ছিং কেতিয়া কমপ্লিট হ'ব ক'বচোন প্লিজ অ'কে আগতে BSc নাৰ্ছিং কেতিয়া কমপ্লিট হ'ব তুমি কৈয়ে দিয়া মোৰ BSc নাৰ্ছিং কৰি থকা নাই মই GNM কৰি আছোঁ আৰু অ'কে ঘৰত কোন কোন আছে ফেফেৰিত বাহিৰে বুলি নকওঁ ফেফেৰি মোৰ লগত থাকিবই লাগিব মষ্ট ইম্পৰ্টেণ্ট মানে মোৰ ফেমিলিত আছে মোৰ মা মোৰ দাদা মানে বৌতি দুজনী ভতিজী ভণ্টি বাইদেউহঁতক বিয়া দি দিছোঁ আৰু মা আছে এতিয়া আচ্ছা তো শুনা পালে তো নেক্সট কুৱেশ্যন সৌৰভ কলিতা দাদা আৰু বৌ তোমালোকে ফাৰ্ষ্ট লং জাৰ্ণি ক'ত কৰিছিলা এনচাৰটো দিবা বুলি আশা কৰিলোঁ লং জাৰ্ণি বুলি ক'লে মোৰ হাঁহি উঠে একচুৱেলি আমি ইমানো লং জাৰ্ণিত যোৱা নাই বাট আমি গৈছিলোঁ শ্বিলং গাইজ এৰ লগত মই বাইক লৈ গৈছিলোঁ বাইক ছোৱালীয়ে বাইক ৰাইডিং কৰি অল আছাম অল ইণ্ডিয়া ঘূৰি আছে আৰু এক মই পিছত বহাকে লৈ গৈছিলোঁ আৰু এই লগত কাণত ধৰিছিলোঁ মই গাইজ শ্বিলং নাযাওঁ বুলি কিন্তু আকৌ গেলোঁ ঘূৰি চাৰিচকীয়াত সেই আৰু শ্বিলং গৈছিলোঁ মাজুলী গৈছোঁ যোৰহাট গৈছোঁ এইখিনিয়ে আৰু এনেকা শিৱসাগৰ বাকী ইয়াৰ পৰা চেষ্টা কৰিম আৰু বাকী আমাৰ আউট অফ ষ্টেচন যাবৰ কাৰণে প্লেনিং আছে যদি ওপৰলৈ ভালে কুশলে ৰাখে যাম আপোনালোককো দেখাম পইচা পাতি আছে নহয় নাই কাৰণে যোৱা নাই নাই কাৰণে সেইকাৰণে হাতত আইফোন 2 আইও EMI আইফোন
তো নেক্সট কুৱেশ্যন মাইনা বেগম 49 সিহঁতৰ ঘৰত ভাল পোৱাটো একচেপ্ট কৰিছিলে না নাই ক'বাচোন প্লিজ আৰু কিয় ইমান সোনকালে বিয়া পাতিছে আৰু নাৰ্ছ পঢ়াটো চালাম ঘৰত মানি লৈছিল নে নাই ওকে তুমি কোৱা ইমান জলদি কি কয় তোমাৰ আমাৰ ৰিলেশনশিপটো ঘৰত মানি লৈছিল দুখন ঘৰে মানি লৈছিল তাৰ পিছত ইমান জলদি মানে আজিকালি আৰু কেইটা জন্ম হয় কেইটা মৃত্যু হয় কোনো গম নাপায় সেইকাৰণে আৰু গাইজ ফেভৰেট কথাটো বেলেগ ফালে লৈ গৈছি মই বেলেগক চাম বুলি বেলেগক বিয়া পাতিম বুলি এই মোৰ লগত পুৰা আৰু নহয় গাইজ ফেভাৰেট হৈছিল কাৰণে মই আহিছো চিপকি গৈছি একো নহয় জলদি আহিছি মোৰো তাইৰ প্ৰতি মানে যিটো মৰম আছে তাতকৈ আৰু বাঢ়ি গৈছে আৰু কথাটো সপোনটো আৰু পূৰণ নহ'লে আৰু নাচ পঢ়াটো অবভিয়াছলি নাচ পঢ়াটো আমাৰ ঘৰত বহুত মানে প্ৰাউড ফিল কৰে যদিও মোৰ মাই পঢ়ব নাজানে পঢ়বাও নাজানে একদমেই লিখা পঢ়া নাজানে কিন্তু মাই বহুত প্ৰাউড ফিল কৰে যে মোৰ বোৱাৰীজনী মেডিকেল লাইনত গৈছে সেইটোৱে আৰু বহুত ভাল একচেপ্ট কৰিছে আৰু ভাল প্ৰাউড ফিল কৰে মাইকৰ কাৰণে তো নেক্সট কুৱেশ্যন আই এম ইনামুল দুৰে ধুনীয়াৰ আঁৰত থকা ৰাজ কি ওকে ধুনীয়াৰ আঁৰত ধুনীয়া নেকি ধুনীয়া কাৰণে ধুনীয়া বুলি কৈছে ন ধুনীয়াৰ আঁৰত থকা ৰাজ এটাই আৰু মনত টেনচন থাকিব নালাগিব টেনচন থাকিলেও মানে হাঁহিমুখে থাকিব লাগিব টেনচন সকলোৰে লাইফত থাকে কম বেছি পৰিমাণ কিন্তু সেই বস্তুটো মানে মনতে কি ক'ম এইটো মই কওঁ ধুনীয়াৰ আঁৰত থকা ৰাজটো কি জানে ভাল ব্যৱহাৰ মই যিখিনি ব্যৱহাৰ মানে এওঁলোকৰ পৰা পাইছো না মানে ভবাই নাছিলো যে ইমানখিনি মৰম মানে ছাপোৰ্ট পাম মানে বহুত ভাল লাগিছে এওঁলোকৰ ছাপোৰ্টত মানে আজি ইয়াতে আহিব পাৰিছো কাৰণ বহুতে দিব নিবিচাৰে ইণ্টাৰভিউ বা আৰু বেলেগ কিবা কথাও আছে সেইটো বাৰু লাষ্টত অলপ পাৰিলে কৈ দিম নেকি চিয়ৰ তো সেইটোৱে আৰু ধুনীয়া আমাক ভাল পাই পেলাই আমাৰ ওচৰত আহিব বিচাৰে সেই বস্তুটোত আমি কাকো মানা নকৰোঁ গাইজ তো অলৱেজ আমি আমাক যোনে বিচাৰে আমি তাৰ ওচৰত যাম আমিও কাৰোবাক বিচাৰিব লাগিব এদিন যদি সি মোক না কৰে তো সেই বস্তুটো মোৰ ক্ষেত্ৰত মই ফ'ল' নকৰোঁ দাদা কিন্তু বহুত ফ্ৰীৰে কিন্তু তো নেক্সট কুৱেশ্যন আননন পাৰ্চন নাম দিছে জেৰিবাৰ কথা বৰ ভাল লাগে একদম মোৰ নিচিনাই কথা যিয়ে নহওক হাঁহিটো থাকিবই এণ্ড মাই নেম ইজ পাৰভিন প্লিজ দাদা মোৰ কমেণ্টটো পঢ়িব বুলি আশা থাকিল পঢ়ি দিলো আমি সামূহিকভাৱে তোমাৰ কমেণ্টটো মোৰ লগতে গোটেই আমাৰ ফেন ফলোয়িং খিনিও গম পালে পাৰভিন আছিলে নেকি পাৰভিন থেংক ইউ তো নেক্সট কুৱেশ্যন আছিকুল MMS দাদাই বাইদেউক কিয় ফেফেৰি বুলি মাতে তাৰ আচল ৰহস্যটো কি জানিব পাৰিম একচুৱেলি মই মৰমতে মাতো তাৰোপৰি এটা টুইষ্ট হিচাপে ৰাখিছিলো বস্তুটো যিহেতুকে আমি ফেচবুকৰ লগত বা ইনষ্টাগ্ৰামত কণ্টেণ্টৰ লগত জড়িত হৈ গ'লো বৰ্তমানলৈকে তো এটা মানে টুইষ্ট হিচাপত এইকাৰণে ক'লো টুইষ্ট বুলি ফেফেৰি বুলি মই যদিও তাইক মাতো তাইৰ মুখখন চবেই গম পায় কেনেকুৱা হয় চবেই জানে মানে ফেফেৰি বুলি কিয় মাতে ইমান মৰম লগা ছোৱালীজনীক সেইটোৱে এটা টুইষ্ট বেলেগ নামেদি তোমাৰ ফেফেৰা লগা বুলি কিয় কয় কিবা এটাতো আছে তো তেনেকুৱা সেই আগ্ৰহটোৰ কাৰণে এটা টুইষ্ট হিচাপত ৰাখিছো আৰু মই মনৰ পৰাই মই মাতো তাইক আৰু যিহেতুকে মই ফেফেৰি বুলি মাতো তাইও কিবা এটা ৰিয়েকশ্যন হিচাপত মোক ফেফেৰা নাম দি দিছে আচ্ছা তো ভিডিঅ'টোৰ মাজত এটা ছেগমেণ্ট আছে গেমিং ছেগমেণ্ট তো সেইটো আৰম্ভ কৰিব আমাৰ কেমেৰাত থকা নেকিবে তো নেকিব আহি যোৱাচোন তুমি মই সেইফালে যাওঁ তুমি কি ক'বলৈ কৈ দিয়া য়েছ আহিছো এতিয়া ফ্ৰেমত আছো না চাই ল ঠিক আছে কি আজি ষ্টৰি ভাবি আছে নেকি মানে এইটো গেম হৈছে আজি ষ্টৰিৰ ওপৰত মানে কাৰ কিমান ক্ৰেজি ষ্টৰি আছে এজ এ ইনফ্লুৱেঞ্চাৰ বা এজ এ যি নহওক খৰচটো আছে না এইটো চিনি তিনি নোৱাৰে বহুত কষ্ট কৰি বহুত ভিডিঅ' বনাই এইটো আহিব পাৰে তো ভিডিঅ'ৰ জৰিয়তে বহুত মানুহ চিনি পায় তো তাৰ বাবে কিছুমান ক্ৰেজি মুভমেণ্ট হৈ যায় সেই ক্ৰেজি মুভমেণ্ট দুটাৰে শ্বেয়াৰ কৰিব লাগে আৰু যাৰ মুভমেণ্ট ভাল লাগে তেওঁ উইনাৰ হিচাপে লোৱা যাব ঠিক আছে তোমাৰ এটা কোৱা মই মোৰ ক্ৰেজি মুভমেণ্টটো বহুত আছে তাৰে মাজত এটা বহুত সন্মানৰ লগত জড়িত এটা মুভমেণ্ট মই কৈ আছো আমি চিনেমা চাব গৈছিলো আদাবাৰীত তাৰপিছত কেএফচি খাব সোমাইছিলো কেএফচি খাব সোমাওঁতে মোৰ ৱালেট মানে পাৰ্টছত মানে ATM নাৰাখোঁ আজিকালি হেৰাই যায় কাৰণে মোবাইলতে চব থাকে তো সেইদিনা মোৰ কি আছিল দিনে বেয়া আছিল নেকি দিন একচুৱেলি ফেভেৰি মোৰ লগত থাকিলে বেয়া নহয় সেইদিনা কিবা এটা আছিল আৰু মানে কি মোৰ সেই হেৰিকেইটা কাম কৰা নাই UPI কেইটাই কিন্তু অৰ্ডাৰৰ এফালে দি দিলো এতিয়া লগত বান্ধৱীগিলাও আছে লগত মোৰ বন্ধু বান্ধৱীগিলাও আছে সন্মানৰ কথা আহি গৈছে মোৰ আৰু অকণমান মুখত কালাৰটোৱে ডিছকালাৰ হৈ গৈছে আৰু তেনেতে মানে তাত মানে কাম কৰা এজন কৰ্মী ছোৱালীজনী কৈছে অ দাদা
দাদা আপোনালোকৰ ভিডিঅ' চাওঁ বহুত ভাল লাগে তো এটা কাম কৰক আপুনি পইচাটো পিছত হ'লেও দিব মই মোৰ পৰা এতিয়া দি দিম কথা নাই আপুনি পিছত হ'লেও দিব কিন্তু আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ দাদা তো সেই বস্তুটো এনেকুৱা এটা ভাল লাগিছে মোৰ এজনী ফ্ৰেণ্ড মানে যি ভিডিঅ'ৰ দ্বাৰা আমাক চিনি পাইছে আৰু কোনোদিন দেখা সাক্ষাৎ হোৱা নাই কোনোদিন দেখিব পোৱা নাছিলে সিদিনা ছাডেন দেখা পাই পেলাই এনে এটা মমেণ্টত তাই মোক হেল্প কৰিছে সেই হেল্পটো কেতিয়াও পাহৰিব নোৱাৰো তো মোৰ সন্মানৰ একচুৱেলি সন্মান তাই বহুত মানে এইখিনি আগবঢ়াইছে বহুত ক্ৰেজি মুভমেণ্ট কাৰণ মেল ইগ' এটা থাকে সেইটো হাৰ্ড ৱৰ্ক বচাই দিছে তেওঁ তো এইটো অনলি ইনষ্টাগ্ৰামৰ দ্বাৰা হৈছে ইনষ্টাগ্ৰাম মানে ভিডিঅ'ৰ জৰিয়তে এইটোৱে তোমাৰ এটা শ্বেয়াৰ কৰা মোৰ মানে কি হ'ল বিয়াৰ পিছতে 6 মাহ পিছতে পঢ়িব লগা হ'ল যেতিয়া এডমিশ্যন ল'বা গেলো সেইদিনা জাষ্ট কথা পাতিবাহে গৈছিলো আৰু এডমিশ্যন লোৱাৰ কথাই নাছিল তাৰপিছত এডমিশ্যন দি দিলে নহয় মোক জুজাবস্তি নহয় একচুৱেলি তাই কৰিছিল তাৰপিছত এনে এটা ক্লিপ লৈছিল সেইটো ক্লিপ আকৌ ইউটিউবত দিলা তাৰপিছত মই নেপনেট যোনদিনা প্ৰথম দিনা যাওঁ কিন্তু ছোৱালীখিনিতো নাগৰি ধৰিছি তোমাৰ ভিডিঅ' চাওঁ সিহঁতৰ মাহঁতেও বোলে আমাৰ ভিডিঅ' চাই কৈছে আম্মাহঁতেও আমাৰ ভিডিঅ' চাই মই কৈছো হয় নেকি তাৰপিছত টিচাৰখিনিও চাই টিচাৰখিনিয়ে বিয়া হোৱা নাই মই বিয়া আছো ইমান সৰুতে সেইটো কাৰণে লাজ লাগে টিচাৰখিনি কিন্তু হেল্প কৰে সাপোৰ্ট কৰে কয় বিয়া হৈছে হেল্প কৰে নেকি এইটোৱে নাম্বাৰ বেছি দিয়ে গিল ও তামানে নাম্বাৰ গিলে যি পাই আছে ইমান দিনে তামানে বাইদেউহঁতে মৰম কৰি দিছে ৰিয়েল নহয় প্ৰথম মৰম কৰে আৰু সাপোৰ্টও কৰে এই ফাৰ্ষ্টতে পঢ়বা একদমই মন কৰা নাছিল যেতিয়া তাই কলেজত গেল লগৰ গিলা গুটি আগুৰি ধৰে ফটো উঠি একদম তাই উৎফুল্লিত হৈ যায় তো ঘৰত আহি মোক কয় আৰু ও স্যাৰ আজি মোৰ লগত এনেকা হৈছে আজি এনেকা হৈছে মজা লাগছি কালিও ভাল লাগিব এইটোৱে বৰিং বস্তু ভাল লগা হৈ গৈছে অনলি ফৰ ইনষ্টা থেংক ইউ কৈ দিয়া চবকে সকলোকে বহুত ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে আগলৈকে আমাক ইমানখিনি মৰম ইয়াতকে বেছি দিব বুলি আশা আছে এতিয়া মই ইউনিটটো ডিসাইড কৰিম কিন্তু কৰিম অলপ দেৰিকে কৰিম জাষ্ট ভিডিঅ'টো এণ্ডিং লৈ নেকি ওকে নেকি কম নালাগে আপোনালোকে চাই থাকক লাষ্টত জনাই দিব আমি ৰাজিলা তো গাইজ এতিয়া আহো আকৌ কুৱেশ্যনৰ ফালে তো নেক্সট কুৱেশ্যন হৈছে ধুনু লাভ বা এণ্ড ভিডিঅ' বহুত ভাল লাগে মোৰ আল্লাহ ভালে ৰাখক থেংক ইউ সো মাচ ধুনু এনেকে দোৱা আশীৰ্বাদ দি থাকিব আমাক আমিও তোমালোকৰ কাৰণে কিবা এটা ভাল নিশ্চয় কৰিম থেংক ইউ সো মাচ তো এইটো কুৱেশ্যন নাছিল বাৰু তো নেক্সট কুৱেশ্যনলৈ আহো মৃদুল 4833 বা আৰু দাদাই কিয় পলাই বিয়া পাতিব লগা হ'ল আৰু দাদা ক'ত জব কৰে এইটো বাৰু কৈছে কিয় অলৰেডি ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব আৰু দাদা ক'ত জব কৰে মই জব কৰো মেডিকেল সেক্টৰত মানে আইসিইউ টেকনিশিয়ান এজ এ আইসিইউ টেকনিশিয়ান আচ্ছা তো নেক্সট কুৱেশ্যন মেহেদি 786 মানস নেশ্যনেল পাৰ্কত ফুৰিব আহিব কবা জেৰিবা আৰু সালামদা নামটো কি আছিলে মেহেদি ওকে মেহেদি নিশ্চয় যাম আমাৰ প্লেনিং আছে ঘূৰা ফুৰা অকমান তো এইটো বয়াখতে আমি ঘূৰা ফুৰা কৰিব লাগিব গাইস তো নিশ্চয় হেল্প কৰবা আৰু গলে হেফালে তো নেক্সট কুৱেশ্যন আজমিৰা সুলতানা জেৰিবা আৰু সালামদাৰ এডুকেশ্যন আৰু লাইফৰ বিষয়ে ওকে কোৱা মোৰ এডুকেশ্যন মানে বিএ পাছ কৰিলো তাৰপিছত বিয়া হলো তাৰপিছত এতিয়া জেএনএম কৰি আছো বিএ পাছ কৰি গাইস বিয়া আজি টুইষ্ট এটা আছে গম পাইছ না বিএ পাছ কৰি বিয়া হয় এতে এটা ৰিলছও বনাইছিল তুমি কি কৰবি বিএ পাছ কৰি তুমি কি কেটুত কি এক্টিং মই কৰিছ কেৰিয়াৰত দেখি নাযায় বিয়াত দেখি গেলো বিয়া দেই গেছি কিন্তু বিয়া হৈছে কিন্তু কেৰিয়াৰৰ এতিয়া লগত যায় আছে তো মোৰ এডুকেশ্যন বুলি ক'ব গেলি মই এইচএস পাছ কৰি যেটোকে সেইটো টাইমত আমাৰ ফাইনান্সিয়েল উইক আছিল বহুত ফাইনান্সিয়েল উইক থকাৰ কাৰণে যোনে অকমান বেলেগেও হেল্প কৰিছিল সেইটো কৰি ফাৰ্ষ্ট গলো মই শিলচৰত ৰেডিঅলজি কৰিলো তাৰ পৰা আহি আকৌ জিএমচিএইচত ফিজিচিয়ান এচিষ্টেণ্ট কৰিলো দেন ফিজিচিয়ান এচিষ্টেণ্ট কৰি থাকোতে হেৰি কৰিলো হেৰিত নৰ্থ গুৱাহাটীত নাম লগালো বিএচচিৰ কাৰণে গ্ৰেজুৱেশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন কৰি থাকোতে আকৌ ফিজিচিয়ান এচিষ্টেণ্ট পাছ কৰি আকৌ মই আইচিইউ কৰিছো তো আইচিইউ কৰাৰ পিছতে মোৰ গ্ৰেজুৱেশ্যনো কমপ্লিট হৈছে মই 3টা ডিপ্ল'মা কোৰ্চ কৰিছো তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট বাপৰে মাথা মোক ঠুকি পোৱা নাই মাথা সেইকাৰণে ফেভৰিট পঢ়া কাৰণে কৈ থাকো তো নেক্সট কুৱেশ্যন BEASTVR নামগিলা অলপ বেলেগ বেলেগ হ'ব নাম নকলে হ'ল কুৱেশ্যনটো কলে সি নিশ্চয় গম পাব দাদা আৰু বাৰ জলদি লাভ ষ্টৰিটো লাগে আৰু দাদাই ক'ত কাম কৰি আছে এইটো কৈছে ক'ত কাম কৰি লাভ ষ্টৰিটো বহুত জলদি আহি আছে গাইছ আমি যেটোকে পৰিৱেশটো ভাল নাছিলে সেইটো কাৰণে আমি লাভ ষ্টৰিটো শ্বেয়াৰ কৰা নাই তো আমি কিছুদিন বুলি নহয় আৰু কেইদিনমান পিছতে আমি আমাৰ লাভ ষ্টৰি শ্বেয়াৰ কৰিম সেইটো কাৰণে আপছেট নহব বহুত জলদি দি আছো আৰু কিবা কৈছিলে লাভ ষ্টৰিটো ক'ত কাম কৰোতো কলোৱে ভিডিঅ'টো যদি চাই আছে অবভিয়াছলি গম পাইছে তো নেক্সট কুৱেশ্যন মণিমালা আহমেদ দাদা ফেফেৰিক যে ছোৱালী নিচিনাকৈ থাকিব দিছা তোমাৰ ঘৰৰ মানুহে আকৌ নকয় নেকি বাট তাই এজনী বোৱাৰী হয় ন ওকে ইণ্টাৰেষ্টিং কুৱেশ্যন তো
এইটো তাই নিজৰ মনত কুৱেশ্যন হিচাপে সুধিছে নে মানে অলপ বেলেগ ফালে সুধিছে এইটো বেলেগ বস্তু বাৰু মই জাষ্ট উত্তৰটো দিব বিচাৰিছো তো বোৱাৰী বুলি ক'লে বোৱাৰী অনলি এইটো কামেই নহয় যে বোৱাৰী এখন ঘৰত গৈ বোৱাৰীৰ দায়িত্বটো ভাত আঞ্জা বনোৱা চোতাল ঘৰ ঠিক কৰা ঘৰ মোচা কাপোৰ ধোৱা এইটোৱে দায়িত্বটো শেষ হৈ নাযায় বোৱাৰীৰ তো মোৰ মতে মই ভাবো ইটছ মাই অপিনিয়ন বাকী বেলেগৰটো বেলেগ হ'বও পাৰে বাট এই বিয়াৰ আগত যেনেকুৱা আছিলে বিয়াৰ পিছততো অকণমান হ'লেও চেঞ্জ হ'বই তো মই বিয়াৰ পিছতো আমাৰ সম্বন্ধটোৰ লগতে তাই যিটো লাইফষ্টাইল সেইটো নিচিনাই মই থাকিব দিছোঁ তাইক আৰু লগতে আমাৰ ঘৰতো এটা কাম কৰিব নালাগে মানুহ বেয়া পোৱা কাম কৰিব নালাগে আৰু আল্লাহ ভয় কৰি চলিব লাগে আল্লাহ ভয় কৰি চলা বেয়া কাম নকৰা বেলেগক সহায় কৰিব নোৱাৰা টকা পইচা দি নোৱাৰা কথা দিও নোৱাৰা মনে মনে থাকা যদি টকা পইচাৰে নোৱাৰা কথা দি হেল্প কৰা তো সেইটোৱে বোৱাৰী হিচাপে বোৱাৰীৰ লগতে বহুত কামো থাকে তাইক মই এডুকেশ্যনত নাম দিছোঁ বৰ্তমান পঢ়ি আছে পঢ়ি পেলাই এটা এচিভ কৰে নকৰে সেইটো বেলেগ কথা অকণমান নিজৰটো শিক্ষা অৰ্জন কৰিব বেলেগক দুই চাৰিটাক সহায়টো কৰিব পাৰিব এইখিনিয়ে বিয়া হ'ল বুলিয়ে যে বোৱাৰীৰ দায়িত্ব অকল সেইখিনিতে সমাপ্ত হয় সেইটো নহয় কিবা কানি আছে This is called true love, guys. Next question, it's me Tikla 786. Favorite cricketer কোন হয়? ফেভৰেট ক্ৰিকেটাৰ সকলোৰে মানে যাক বেছি ভাল পায় তো মই তাকে বেছি ভাল পাওঁ বেলেগে ভাল পোৱাৰ কাৰণে নহয় একচুৱেলি মোৰ প্ৰিয় MS ধোনী মাহী তাৰ পিছত মোৰ বিৰাট কোহলি আচ্ছা তো নেক্সট কুৱেশ্যন এইটো ইউটিউবৰ পৰা আহিছে কাৰণ মই ভিডিঅ'টো ইউটিউবতে দিছিলোঁ না জিন্তু হাৰ্ড ৰুমটো কেনেকৈ বনাইছে তাৰে ভিডিঅ' কেতিয়া দিব সুধিবা ভিডিঅ' একচুৱেলি লোৱা আছিল কিন্তু দিমকে ৰৈয়ে গ'ল তো ভিডিঅ'টো জল্দি দিম শ্বেয়াৰ কৰিম ৰুম কোনে বনাইছিলে তো কোনে বনাইছে বুলি ক'লে তাৰ 80% কাম ময়ে কৰিছোঁ গাইজ 20% মিস্ত্ৰী কৰিছে তো কেনেকৈ কি কৰিছিলোঁ সেইখিনি ভিডিঅ' ক্লিপ কেইটামান লোৱা আছে ভিডিঅ' জৰিয়তে আপোনালোকক দেখাম বাৰু ইয়াৰ হাত আছে নাই এৰো হাত আছে এই মোৰ হেল্পাৰ এই মোক হেল্প কৰিছে মই কাম কৰিছোঁ আমি দুটাই মিলি কৰিছোঁ গাইজ হেল্পাৰৰ বহুত কষ্ট হয় ইটো আন মুখে থাকে লগতে শিক্ষাও জি নেক্সট কুৱেশ্যন ৰাজু কলিতা দাদাৰ এটা বেয়া গুণ ক'ব লাগে বৌ আৰু এটা ভাল গুণ ক'ব লাগে ই বেয়া গুণ বহুত আছে একদম হাজাৰ আছে এটা কি মেইন বেয়া গুণটো হৈছে মানে মই যেতিয়া খং কৰো না কেতিয়ানো মই মানাবা নাহে মই কিয় মানাম মই একো নকৰাকে তুমি খং কৰবি মিছা এইটো মই কিবা মানাম নেকি মই নাম না গাইছ ডাইৰেক্ট সঁচা কথা মই সেইটোৱে মোৰ লাইফত দুখ আৰু কিয় মোক নামানাই তো ভাল গুণ এটা কো তোমাৰ ক'বা দিছে ভাল গুণ মোৰ ভাল গুণ তোমাৰ ভাল গুণ ক'বা লাগে এৰ ভাল গুণ একচুৱেলি কি বুলি ক'ম তাই মোৰ লগত কাজিয়া কৰি নিজে সৰু হৈ যায় সেইটোৱে মোৰ বহুত বেছি ভাল লাগে মোক মানাবা আহে আৰু আছে কিবা কানি বহুত তো তাৰ মাজত এটা ক'লো তো নেক্সট কুৱেশ্যন আফিফা চুলাইহা ফেফ্ৰি বা নাৰ্ছিঙৰ কোনটো কোৰ্চ কৰি আছে বৰ্তমান লটছ অফ লাভ ফ্ৰম দৰং মই GNM কৰি আছো থ্যাংক ইউ সো মাচ দৰঙৰ পৰা আমাক ইমানখিনি মৰম দি থকাৰ কাৰণে তো নেক্সট কুৱেশ্যন শেহনাজ 09 ফেফৰা দাদাই ফেফেৰিবাক সবচাই দামী উপহাৰ কি দিছে আৰু বাই দাদাক সবচাই দামী উপহাৰ কি দিছে ক'বচোন উপহাৰটো মেটাৰ নকৰে ৰিলেশ্যনশ্বিপত সৰু বস্তু কিছুমানে আৰু মোৰ কাৰণে এই মোক দামী উপহাৰ বুলি ক'ব গ'লে কি দিছে মোৰ কাৰণে এই সকলো এতকে মোৰ কাৰণে দামী উপহাৰ একোৱে নাই গাইজ এই মোৰ কাৰণে সকলো এই মোৰ লাইফত আহিছে সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ উপহাৰ আৰু মই তাইক বৰ্তমানলৈকে কি দিব পাৰিছোঁ কি নোৱাৰিছোঁ তাই জানে বাট ইমানো আমি হাই লেভেল নহয় যি শ্বেয়াৰ কৰিব পাৰিম ইমান তেনেকা নহয় ডাঙৰ হোৱা নাই যেতিয়া দিম তেতিয়া শ্বেয়াৰ কৰিম হাই লেভেল নহয় বুলি কৈছে কিন্তু আইফোন আছে হাতত লগতে ঘৰটোতো গমেই পাইছে দেখাই পাইছে ভিডিঅ'ত কেনেকুৱা বনাইছে বাকী নকওঁ আৰু তো নেক্সট কুৱেশ্যন আতৱাৰ সালামদা আৰু জেৰিবা কেতিয়া ৰিলেশ্যনশ্বিপত আহিছিল সুধিবা আৰু সিহঁতৰ ঘৰ ক'ত আৰু সালামদা জেৰিবাক কিয় ইমান মৰম কৰে দিল কা টুকুৰা নেকি জেৰিবা সালামদাৰ কাৰণে সুধিবা ওকে এইটো কুৱেশ্যনৰ এনচাৰটো ময়ে ক'ব লাগিব কাৰণ এই মোক আকৌ পাহৰা বুলি ক'ব তো আমি 2022 23 মে'ত তাৰ পৰা আমাৰ লাভ জাৰ্ণি ষ্টাৰ্ট হৈছে আৰু এক মৰম অবভিয়াছলি কৰোঁ তাই মোৰ দিল কা টুকুৰা হয় সেইকাৰণে কৰিম আৰু ইনফ'চাৰ আগলৈকেও কৰি থাকিম কেতিয়াবা কাৰণে মাৰাও হাই গাইছ মাৰ খাবই ভুল কৰিলে মাৰ খাবই মাৰ কৰি শুদ্ধ ধৰাব লাগিব সেইবুলি আৰু বেয়াকে নহয় এনে দুই থাপ্পাৰ ইফালে সিফালে এনেকে ঠিক এই তামাম কানে গাইছ ইমেচিউৰ মানে বাচ্চাৰ নিচিনা ইমেচিউৰ বুলি ক'লেও ভুল নাই তো অকণমান ঠিক হৈছে জ্ঞান দিছে আৰু দিয়ক আপোনালোকে দোৱা কৰিব তো এইটো নেক্সট কুৱেশ্যন এইটো আনকমন কুৱেশ্যনৰ লাষ্ট কুৱেশ্যন এইটো ৰিয়া মাইনা সুধিছে
তোমালোকৰ দুয়োৰে ড্ৰামা কোনে বেছি কৰে তোমালোক দুয়োৰে ভিতৰত কোনে আগে কাজিয়া আৰম্ভ কৰে ড্ৰামা কুইন বুলি ক'বা গেলি গাইজ কাওতে আছে আপোনালোকৰ ড্ৰামা কুইন আৰু কাজিয়া এনি টাইম এই কাজিয়া কৰো কে থাকে কাজিয়া কৰি কি ভাল পায় মই নাজানো কাজিয়া কৰাৰ পিছত যেতিয়া মোৰ মনটো বেয়া হ'ব তেতিয়া তাই মোক কি ধুনীয়াকে জান মাৰবাই সেইটো কি মানে ছোৱালী গিলা কিবা এটা নিনিয়া চাগে মই নাজানো মোৰ কিন্তু খং উঠে মোৰ কিন্তু বহুত ভাল লাগে তো গাইজ আনকমন কুৱেশ্যন শেষ এবাৰ যাম আমি কমন কুৱেশ্যনৰ ফালে তো আমি এতিয়া কমন কুৱেশ্যনৰ ফালে যাওঁ নেকি কি এক মিনিট এখানে মোৰ অলপ কথা আছে কিহৰ কাৰণে আহিছা মই গম পাইছো ই গেমটোৰ কাৰণে মানে উইনাৰটো ডিসাইড কৰিব আছে এখানে মোৰ 1 মিনিট এটা কথা ও ৰব আচ্ছা ৰাইজ আপোনালোকে জানে কিমান কিউট কাপল এইটো মিনাজুল আউট অফ ফ্ৰেম প্লিজ এইটো মোক টাইম দিয়া মই অলপ প্ৰাইজটো দি দিও আৰু নেকি ঠিক আছে তো কাপল কিমান মৰম জানে আপোনালোকে এগেইন কৈছো এও মোক কি কৈছে কৈ দিও নেকি ৰিভিল কৰি দিও নকবা তোমাক কি কাৰণত কলো মই কলে আকৌ বস্তুটো একে তুমি কি কও কম নেকি মানে তোমাৰ কথাই কৈছে কিবা মানে কি কৈছে দেও মোৰ পাহে কৈ থাকাই নিতে নাই ভাল কৈছে আকৌ আজি ভাল কৈছে আজি ভাল কৈছে যে এও যদি এও জিকিছে তেনেহলে এও দিব দিছে এইটো প্ৰাইজ এটা আছে আৰু এনে মোৰ হল তুমি নলিও মই ললো ঘৰত যাই ইটা তুমি ললি হয় আচ্ছা এতিয়া মই ৰিভিল কৰি দিও আসলটো ৰিভিল কৰা না মিছাটো কও মই কওঁতো নেকি মই যেটো কৈছো তোমাক কেতে কৰা আচ্ছা ঠিক আছে তো উইনাৰ হৈছে আমাৰ এও সালামদা ঠিক আছে আৰু গিফটটো আমি দুটা দিছো আমাৰ মৰমৰ দুটাকে দিছো কাৰণ এও একসেপ্ট কৰা না একচুয়ালি তেওঁকে দিব দিছে তো তেওঁকে দুটাৰে হ'ব ঘৰত যাই হলে আলটিমেটলি নে কি কয় আমাৰ এটাই আমি ঠিক আছে আমাৰ কোৱেশ্চন আৰু ষ্টাৰ্ট হ'ব ক্যাৰি অন আৰু মিনাজুলৰ সিৰিজটোত কৰি থাকোতে মানে কেজনমান আমাৰ একচুয়ালি মোতকে বয়সত ডাঙৰে হ'ব তো দাদা বুলি মাতিলো দাদাতে আমাক ইমানখিনি মৰম ভাল পোৱা দি আছে বহুত দূৰৰ পৰা দেখা পাই পেলাই আমাৰ কাৰণে আকৌ আহিল গাড়ীখন বেক কৰি তো ইয়াতকে আৰু বেলেগ মৰম নালাগে আমাক চিনি পাইছে আমাক আশীৰ্বাদ কৰিছে এইখিনি আমাৰ কাৰণে বহুত 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 আশীৰ্বাদ তো এতিয়া ফটো উঠি অলপ পাইগত দি আছে আপোনালোকে এফালে দুজনমান তো ফাৰ্স্ট কমন কুৱেশ্যনটো হৈছে লাভ ষ্টৰী লাগে লাভ ষ্টৰী বহুত জলদি আহি আছে গাইছ যেহেতুকে পৰিৱেশটো বেয়া আছিলে সেইটো কাৰণে আমি দিয়া নাই বহুত জলদি আমাৰ ইউটিউবত নেক্সট ভিডিঅ' আপোনালোকে লাভ ষ্টৰী পাব হয়তো ৰিলছ এটা দুটা পাব পাৰে কিন্তু মেইন ভিডিঅ' আপোনালোকে লাভ ষ্টৰী পাব বহুত জলদি নেক্সট কুৱেশ্যন ফেভৰেট ইউটিউবাৰ কোন ফেভৰেট ইউটিউবাৰ বুলি ক'ব গ'লে বৰ্তমান মোৰ সময় গগৈ আৰু তোমাৰ মোৰ তেনেকৈ নাই যাৰ ভাল লাগে তাৰে চাই দিও আৰু থাম্বনেইল যাৰ ভাল আৰু তো নেক্সট কুৱেশ্যন ঘৰ ক'ত ঘৰটো কৈছো অলৰেডি আকৌ এবাৰ মই ভালকে কৈ দিছো সকলোৰে এইটো কমন কুৱেশ্যন আমাৰ ঘৰ বৰিজানি নিয়াৰ পছৰীয়া কামৰূপ ডিষ্ট্ৰিক্টৰ হয় বৰিজানি ঢিঙৰবৰি আহিলে আহিব আমাৰ ঘৰত চাহ পানী খাই যাব আমাৰ ভাল লাগিব আৰু চেঁচা ৰাগ হলে আমাৰ ঘৰত যাব মুল্লা চুপাত খুব চেঁচা মুখত মোৰ ঘৰ চেঁচা যে ৰাগ হয় মুল্লা চুপা কোনে চিনিয়ে নাপায় চিনি পাব আৰু তো নেক্সট কুৱেশ্যন ক'ত কেতিয়া প্ৰেম কৰিছিল এইটো কৈছে বহুতবাৰ কৈছো আমাৰ ক'ত কেতিয়া প্ৰেম বুলি ক'লে আমাৰ ফাৰ্ষ্ট মিট হৈছিলে গাইছ আমি আমাৰ কিউএনএ ভিডিঅ'টো দিছিলো চোৱা নাই যদি চাই গৈ পেলাই চাব পাৰে আমাৰ ইউটিউব চেনেলত আমি আমাৰ ফাৰ্ষ্ট মিট কৰিছিলো হাজো পুৱামক্কাত আচ্ছা ওচৰতে এই পাহাৰখন ইফালে তো মানে মই কমন কুৱেশ্যন কেইটা এটা কাৰণতে নাম ধৰি পোৱা নাই কাৰণ বহুতে কৰিছে ন সেইকাৰণে কিমানৰ নাম ল'ম সেই তেওঁলোকৰ স্ক্ৰীনত দি দিছো নামবিলাকত তো নেক্সট কুৱেশ্যন কিমান বছৰৰ ৰিলেশ্যনশ্বিপটো কিমান বছৰ 2 বছৰ এমাহ হৈ গ'ল বৰ্তমান এমাহ হৈ গ'ল এতিয়া 2 মাহত সোমাইছে 2 বছৰ 1 মাহ তো নেক্সট কুৱেশ্যন ফেফেৰি নামটো কেনেকৈ এইটো কৈছে কৈছো ফেফেৰি মই গাইছ মৰমত মাতো আৰু এটা টুইষ্ট আছিলে টুইষ্টটো ক'লো ভিডিঅ'টো ঘৰৰ পাই চাইছে যদি গম পাইছে নেক্সট কুৱেশ্যন কি কাম কৰে চালাম দাদা এইটোও কৈছে এইটো কৈছো মই মেডিকেল হেল্থত কাম কৰো গভ এমপ্লয়ী আৰু নেক্সট কুৱেশ্যন এটা আহিছে মোৰ ক'বই লাজ লাগিছে গুড নিউজ গুড নিউজ না এটোতো সকলোৰে কমন কুৱেশ্যন হ'বই আমাকো বহুতে সোধে তো মোৰ ক্ষেত্ৰত মই নিজকে ভাবো মানে বিয়াৰ পিছতে যে প্ৰধান কামটো হৈছে ল'ৰা ছোৱালী জন্ম দিয়াটো কিছুমানৰ মতে হয় বিবাহৰ পিছত ল'ৰা ছোৱালী জন্ম দিব লাগে উপযুক্ত যেতিয়া বয়স হ'ব যেতিয়া জীৱনত মানে কোনো কৰিব লগা কাম নাই বা লাইফৰ কাৰণে টকা পইচা এভেইলেবল আছে বিজনেছ আছে ভাল তো তেনেকুৱা মানে প্ৰব্লেম নাই বিয়াৰ পিছতো বাচ্চা জন্ম দিব পাৰে বাট আমাৰ এনেকুৱা এটা
টাইম হোৱা নাই যিটো বয়সত আমি ল'ৰা সন্তান জন্ম নিদিলে পিছৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব তো যিহেতুকে মোৰো বেছি বয়স হোৱা নাই দেখাই পাইছে আপোনালোকে আৰু এইটো 22 বছৰ তো তাৰোপৰি তাই পঢ়াৰ লগত জড়িত হৈ আছে আগতে পঢ়াখিনি কমপ্লিট হৈ লওক তাৰপিছত ভাবিম মানে কৰিবই লাগিব দেচোন সন্তান আমাৰ মাজত আহিবই লাগিব এইটো আৰু যিহেতুকে আমি আল্লাহৰ মানে নিয়তিত চলি আছো আগে কেৰিয়াৰটো আগতে কেৰিয়াৰটো যি হয় হ'ব আগতে আমি যিখিনি কাম কৰিছো সেইখিনি সফল হ'ব লাগে সেইটোৱে তো নেক্সট কুৱেশ্যন কম বয়সত কিয় বিয়া হ'ল কম বয়সত কিয় বিয়া হ'ল কম বয়সত গাইজ কিয় বিয়া হ'লো মানে মোৰ বয়সো ইমান কমো নহয় দেচোন 29 বছৰত সোমাইছো 21 বছৰ একচুৱেলি তাই মই বেলেগ বিয়া পাতিম বুলি অলপ লাহে লাহে কৈছো গাইজ দিবাৰ হ'লো এইকাৰণে গুচি আহিছো তোমাৰ ইচ্ছা নাছিল না মানে তোমাৰ ইচ্ছা নাছিল না মানে টানি লৈ আহিছে সঁচাকে দে আৰু যি কৈছে আৰু দে আৰু গাইজ তো নেক্সট কুৱেশ্যন বোৰ্ড এক্সাম পাৰ্চেন্টেজ কিমান দিবে বোৰ্ড এক্সাম একজেক্টলি মনত আছে নহয় মই 60+ পাইছিলো এইচএছত 65 60 ইমান মানৰ ভিতৰত আৰু হাই সেকেন্ডাৰীত পাইছিলো 67 নে সামথিং এনেকুৱা আৰু তোমাৰ কোৱা মই মেট্ৰিকত পাইছিলো 72 আৰু হাই সেকেন্ডাৰীত 77% গাইজ দেখছে ইটা এই পৰিমাণৰ যে ইটা প্ৰেমত পড়লো তিতাই পুৰা এতিয়া মৰগাত দিছে গাইজ মৰগাতটো দিবই আৰু লেছা আটাটো মৰগাতে মুছব দে আৰু ফেভাৰিটে জয় আৰু পঢ়াখিনি বেয়া আছে দে সবে গম পাই দে আৰু তো নেক্সট কুৱেশ্যন হৈছে বাই কি খাই ভাল পায় হেতু কৈছে অলৰেডি তাইক কিন্তু যিগিলা বস্তু তাই খাই কেনে ভাল পাইছিল সেইগিলা বস্তু গাইজ এতিয়া এভয়েড কৰিব লগা আছে কাৰণ তাইৰ মাজতে অলপ অসুখ হৈছিল তো এতিয়া মই যি ভাল পাওঁ তাই সেইটোৱে ভাল পাব লাগিব আৰু মই বেয়া বস্তু ভাল নাপাওঁ গাইজ মই যিহেতুকে হেল্থৰ লগত অলপ কনচিয়াছনেছ তাইকো সেইটো বস্তু অকমান প্ৰিয় কৰি আছো নাখালেও তাইক খুৱাই আছো আৰু এটা টাইমত খাব পাৰা হ'ব ন আপোনালোকে সেইকাৰণে মই হিনে গৈছো নাই গাইজ অসুখ হৈছিল সেইটো কাৰণে হিনেছি এতিয়া ভাল হৈ আছে আপোনালোকে কমেণ্ট কৰিছে অলৰেডি কোনোবা এটা শকত হোৱা বুলি মিছা কথা নকবি ফেন ফলোয়িং আমাৰ গম পায় তো নেক্সট কুৱেশ্যন কোনে কাক প্ৰপ'জ দিছিল লাগে প্ৰপ'জ ময়ে দিছো দে গাইজ বোলে পিছফালে লৈ আহিছো মই কলেজৰ পাই ইমান আনবেগে লাগে কলেজতে ক'ব লাগে কলেজত ক'লে এটা মানে অকমান ইউনিক হ'ব লাগিব না কলেজৰ আগত আৰু মানুহ কাৰোবাক প্ৰপ'জ কৰিব যায় নি মই অলপ ইউনিক জেগাত আনিছো ইউনিক নহয় কমন জেগা আমাৰ মিনি শ্বিলং তো নেক্সট কুৱেশ্যন কি পঢ়ি আছে জিৰি ভাই মই পঢ়ি আছো জিএনএম কৈছে অলৰেডি অলপ বহুত ক'লো জিএনএম এটা মোৰ শেষে হ'ব হ'ল 3 বছৰ নেক্সট কুৱেশ্যন দুৰে এজ কিমান এজটো কৈছে ওকে এজটো কৈছো 29 চলি আছে 22 চলি আছে 22 29 গাইস মোক 29 যেন লাগে না সঁচাকৈ কমেন্ট কৰবি দে 17 বছৰ তো এতিয়া এসো লাষ্ট কুৱেশ্যন লৈ ওকে লাষ্ট কুৱেশ্যন হৈছে লাভ ম্যাৰেজ নে অ্যাৰেঞ্জ ম্যাৰেজ এটো গমেই পাইছে আপোনালোকে আমাৰ যদি ভিডিও চাই আছে আৰু মনি পৰা অবিয়াসলি আপোনালোকে গম পাইছে আমাৰ লাভ ম্যাৰেজ বাট বিয়াত থাকো নামিতলো গাইস বেয়া চা নাপাবি ইন ফিউচাৰ মাতিম আগক লগি যদি কিবা অলপ কৰিব পাৰো সকলোকে মাতিম সকলোৱে আহিব লাগিব কাবাৰ ঘৰ চিন নাপালি ভিডিঅ'ত থৰে দি ভিডিঅ' কৰি পেলাই মাতিম ইনভাইট কৰিম আহি যাবি দে গাইস এনে নপথা কিবা অলপ হলেও হয় হেদাম তো লাষ্টতে এটা কথা কও যেটো আমি ষ্টৰি দিছিলো তাতে দেখোন আমাৰ বেলেগ ড্ৰেছ আছিল এতে বেলেগ ড্ৰেছ আছিল একচুয়ালি সেদিনাখন বতৰটো অলপ বেয়া আছিল আৰু ভিডিঅ'টো যদিও আমি কষ্ট কৰি কৰিছিলো ফেনখিনিৰ কাৰণে বটাৰ বেয়া থাকিলেও আমি অকমান চেষ্টা কৰিছিলো কিন্তু অকমান এটা ইস্যু হৈ গল টেকনিক্যাল ইস্যু যেটো টেকনিক্যাল বুলি ক'ব লাগিব কেমেৰাৰ হেতু কাৰণে আমি নেক্সট এগেইন লব লগা হল আৰু সেদিনাতকে একচুয়ালি আজি আপোনালোকৰ এপিসোডটো বেছি ভালে হৈছে নাজানা কথা কিছুমান আপোনালোকে পালে কিয়নো সেদিনা আমি প্ৰথম কৰিছিলো না এটা ৰিভাইজ হৈ গল আৰু না বেলেগ কোৱেশ্চন মানে আমি আজি ভালকে আপোনালোকক ক'ব পাৰিলো তাৰ কাৰণে আপোনালোকৰ ভাল হৈছে যদিও আমাৰ অকমান কষ্ট হৈছে আৰু এখিনি কষ্ট আপোনালোকৰ কাৰণে অবিয়াসলি কৰিবই পাৰি আৰু সবচে বেছি ভাল লাগিছে যে আকৌ এবাৰ আহিছে অলকে মোৰ কাৰণে ভিডিওটোৰ কাৰণে সবচে বেছি ভাল লাগিছে সালাম দা এইটো কথা মাখিনি আমাক বিচাৰিছে মানখিনি মৰমৰে বিচাৰিছে কি মৰমৰ মইতো কিবা এটা হিদানাখন মই এনেকুৱা টেনচনত পৰি গৈছিলো যেতিয়া ভিডিওটো হেনেকুৱা হৈ গ'ল এই প্ৰবলেমটো তাৰ পিছত সালাম দা মোক ক'লে যে একো টেনচন কৰিব নালাগে মই আছো সব নেক্সট টাইম মানে নেক্সট আকৌ যাই কেনে ভিডিওটো কৰিম তো তাৰ পিছতে মোৰ অলপ মনটো ভাল লাগিছে এটোৱে আৰু মানুহৰ কিবা এটা হ'ব পাৰে ৰিয়েল লাইফতে হওক বা কিবা এটা টেকনিক্যাল ইস্যু হওক বা কিবা এটা বিসংগতি হ'ব পাৰে কিন্তু সেই বস্তুটো ভাবি টেনচন ললে কিবা জানো সেই বস্তুটো সলভ হ'ব কেতিয়ানো নহয় আমি দুবৰাই পুনৰাই চেষ্টা কৰিব লাগিব পুনৰাই সেই বস্তুটো কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়া আমি সেই বস্তুটো মানে এটা
ক'ব পাৰিম ৰাইট আৰু আজি আৰু এটা বস্তু চাট দিছে আমাক বতৰৰ চাট দিছে আজি না বেছি গৰম না বেছি ঠাণ্ডা বৰষুণটো নাই আজি মই বাইকখনো চলাব পালো কেইদিনা বৰষুণ এটা কথা বিশ্বাস কৰিব না মই আজি দুপৰীয়া নামাজ পঢ়িব গৈছো নামাজ পঢ়িব যাই কিনে আল্লাহৰ আগত দোৱা কৰিছো যে আল্লাহ বতৰটো ভাল কৰি দি পুৰা দোৱা কৰিব লৈছে তো এনেকৈ আপোনালোকেও দোৱা কৰিব আমাৰ কাৰণে আমিও আপোনালোকৰ কাৰণে কিবা কৰি দিয়া চেষ্টা কৰিম তো ঠাণ্ডা হৈছে বাই বাই টাটা ভাল লাগিলে বাই বাই নেক্সট আৰু আহিছে কাৰোবাৰ লগত যদি আহি আছে তাৰ লগত সেইটো কমেনো কিউএনএ লাগে কুৱেশ্যন কৰিব আমি নাজিলকো কৰিব পাৰে আমাকো কৰিব পাৰে আমিও আমাৰ ইউটিউব চেনেলত লৈ আহিম লগতে আমাৰ ইউটিউবত কলাপ কৰা থাকিব ইয়াৰ চেনেলটোৰ লগত আপোনালোকে গৈ পেলাই ভিজিট কৰি চাব পাৰে যিবিলাকে এতিয়ালৈকে আমাৰ চেনেলটো চোৱা নাই ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব আগলৈকে এনেকুৱা ভিডিঅ' লৈ আহি থাকিম আজিৰ কাৰণে বাই 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 Thank you. বাই বাই